তোমাক চাবা আছোঁ চানি কাকাকো কৈছোঁ ববি কাকাক কৈছোঁ তোমাকো কৈছি আমি টচ মাৰি মাৰি গৈ আছোঁ বাইদেউহঁতৰ ঘৰত একেবাৰে দেখিছেনে ৰাস্তাটো বেয়া ইহঁতৰ বহুত বাইদেউহঁতৰ এইয়া মুৰ্গীবিলাক তাৰ ঘৰতে দুটা লৈ যাম মই বাবুহঁতৰ কাৰণে গোটাকেইটাই লৈ যা এই মুৰ্গীবিলাকে কেনেকৈ বহি বহি থৈ দিছে ইয়াতে চব দি থৈ দিছে হাই গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আমি গৈ আছোঁ মাৰ ঘৰত পিছবেলা গৈ আছোঁ 5টা বাজিছে আমি যোৱাৰ কথা আছিল অলপ সোনকালে এই ভাগিনহঁত দেৰি গৈছে আমি 2টা বজাতে যাব খুজিছিলোঁ কিন্তু আমাৰ দেৰি হৈ গ'ল 5টা বাজিছে আমি গধূলি গৈ আছোঁ গধূলি ৰাতিকৈ আহিম গধূলি সময়ত আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আমি মাৰ ঘৰত যাম ভণ্টিৰ তাতে যাম দেৰি হ'ব আহোঁতে গোটেইখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিম আপোনালোকক চাই থাকক ভিডিঅ'টো দাদা চকত নামিলোঁ মই অলপ কিবা লওঁ বুলি কেনে সিহঁতৰ কাৰণে অলপ কিবা লৈ যাওঁ আৰু ল'ৰা ছোৱালীবিলাকো আছে বাইদেউহঁতৰ ভণ্টিহঁতৰ সিহঁতৰ কাৰণে অলপ কিবা লৈ যাওঁ সিহঁত আমাৰ ৰাতি হৈ গ'ল অলপ কিবা কানি ল'লোঁ ভণ্টিহঁতক লৈকে বাইদেউ তাতো যাম ৰাতি হ'লে ইয়াতে আন্ধাৰ হ'লে কিবা কানি অলপ ল'লোঁ এই গাড়ীখন ইয়াতে ৰাখি থৈছিলোঁ ডিগিটো খুলি দি হা মৰম কৰি তোমাক চাবা আছোঁ আমি তোমাক চাবা আছোঁ চানি কাকাকো কৈছোঁ ববি কাকাক কৈছোঁ তোমাকো কৈছি আৰু আমি প্ৰথমে ভণ্টিহঁতৰ ঘৰত আহিছোঁ আৰু মোৰ তলৰ ভণ্টিকো তাইকো লৈ আহিছোঁ আমি একেলগে আমি দুয়ো আহিছোঁ আৰু সি আমাক দেখা পাই ইমানে কান্দিলে আৰু লাজো কৰিছে আমাক দেখা পাই সি আৰু ভণ্টিক কৈ আছে আহিবা নিদিবি যেতিয়া মাহঁতক আহিবা নিদিবি মোৰ লাজ লাগে আৰু আহাৰ কাৰণে সি বহুত কান্দিলে দেখা পায় আৰু অলপ বিষো হৈ আছে তাৰ সেইকাৰণে সি সেনেকৈ আছে আৰু আমাক দেখা পাই আৰু সি একেবাৰে কান্দি দিলে আৰু ল'ৰা দুটাই একেবাৰে জোকাই আছে তাক সি খং উঠি আছে আৰু ভালো পাইছে আহাৰ কাৰণে কিন্তু সি আৰু অলপ বিষ হৈ আছে ইমান বস্তু আনিছোঁ দেখিছে 1 মোনা বস্তু লৈছোঁ ইয়াতে চব বাবা মানুহৰ বস্তু আছে ইয়াতে ইমান বস্তু লৈছোঁ বাবা মানুহৰ কাৰণে আৰু কাৰো বস্তু সি নাখায় কোনোবাই কিবা দিলে সি আৰু ছাইড কৰি দিয়ে এনে হ'লে আমি আহিলে সি কি আনিছে যেতিয়া আম্মা কি আনিছে মোৰ কাৰণে সি এনেকৈ দৌৰি আহে এতিয়া সি একো বস্তুৱে চোৱা নাই আমি কিবা নিছোঁ তাৰ কাৰণে একো চোৱা নাই আৰু ল'ৰা দুটাও কিবা কানি নিছে তাৰ কাৰণে বেলেগকৈ কাৰো বস্তুৱে সি চোৱা নাই আৰু বেয়া পাইছে আৰু সেনেকৈ আছে সি চানি কাকাই কিমান বস্তু আনিছে তোমাক লগে নাই চা চকলেট আনছি এই চা চিপ আনছি প্লেন চিপ আনছি আৰু এইবিলাক আনছি মুগডাল আনছি বাবা মানুহ খং উঠি আছে লাগি যাব চাই চাই দিওঁ কাৰো বস্তু নাখায় বাবা মানুহ খং উঠি আছে চুন্নত কৰাই আৰু আমি যামো বেছি দেৰি নকৰোঁ যিহেতুকে আমি ৰাতিয়ে হৈছে আহোঁতে গধূলি হৈ গৈছে আৰু অলপ সময় থাকি আমি ভণ্টিহঁতৰ ঘৰৰ পৰাই যাম আৰু ঘৰত ভাত খাই যাম মাৰ তাতে আৰু এইফালে তাই চাহৰ যোগাৰ কৰিছে আমি ইমান মানা কৰিছোঁ চাহ নাখাওঁ তাই ল'ৰাটোৰ লগত বহুত দিগদাৰ হৈ আছে সি অলপ দিগদাৰো কৰি আছে তাক চুন্নত কৰিছে কালি সেইকাৰণে আৰু বিষ হৈ আছে অলপ বহুত সি দিগদাৰ কৰি আছে আৰু তাই চাহ দিলে এইফালে আৰু আমি চাহ খাই আমি যাম আৰু বেছি দেৰি নকৰোঁ আৰু কেতিয়াবা আহিলে মই ভণ্টিৰ ঘৰখন দেখুৱাই দিম আজি মই সেনেকৈ দেখুওৱা নাই যিহেতুকে তাই ল'ৰাটো বহুত দিগদাৰ কৰি আছে ইমান আকৌ নানবি নাখাওঁ আৰু চাহৰ নাস্তা বহুত কিবা কানি দিছে আৰু ইমান খাব নোৱাৰিও গধূলি সময় অলপ চাহ খালেই হ'ল ইমান আৰু তাই বহুত দিছে আৰু এইফালে ভণ্টিৰ জাজনী একেলগে থাকে দিও সিহঁতে আৰু তাইৰ ৰুমত আহিছোঁ আমি আৰু এটা সৰু ল'ৰাও আছে তাইৰ আৰু বিয়া হ'ব বেছি দিন হোৱা নাই ল'ৰা এটা হৈছে মই দেখুৱাই দিম আপোনালোককো আৰু ল'ৰাটো বহুত ভাল চবৰে তাতে যায় সি আৰু এনেকুৱা ল'ৰা হ'লে কথাই নাই 2টা 3টা হ'লেও ৰাখিব পাৰি সি যোনে হাত মেলে তাতে যায় আমাক সি এদিনো দেখা নাই কিন্তু আমি কিজানি সদায় লওঁ জানো সি সেনেকুৱা কৰিছে আমি হাতখন মেলিলে সি আহিব বিচাৰে
আৰু ইমানে ভাল হাঁহিয়ে থাকে ল'ৰাটো বহুত সাদা আৰু একদিন বোলে কথা নাই সি যোনে মাতে তাতে যায় এনেকুৱা চলি হ'লে কথাই নাই আৰু হাঁহিয়ে থাকে ল'ৰাটো ইমানে মৰম লাগে বহুত মৰম লাগে দেখিলে চবৰে তাতে যাব বিচাৰে আমি আজি প্ৰথম দেখিছোঁ তাক কিয় আমাক আজি প্ৰথম দেখিছোঁ কিন্তু সি এইবিলাক নাজানে কিছুমান ল'ৰা ছোৱালী যাব নোখোজে কোনোবাই মাতিলে কান্দি দিয়ে আৰু নতুন মানুহ কোনোবা লৈ আছে যোনে লৈছে তাতে যায় ভণ্টিও ল'লে মই ল'লোঁ ল'ৰা দুটা ল'লে বহুত মৰম লাগে ল'ৰাটো দেখিলে হাঁহি থাকে সি আৰু আমি গোটেইবিলাককে মাতিলোঁ সিহঁতৰ ঘৰত আৰু আমি যামো বেছি দেৰি নকৰোঁ এইফালে বাইদেউৰ তাতেও যাব লাগিব আৰু ৰাতিও হৈছে ভণ্টি তাতে 7টা চাৰে 7টামান বাজিলে আমি আৰু এতিয়া যামো আৰু ল'ৰাটো মানে চবৰে তাতে যায় বহুত মৰম লাগে হাঁহিয়ে থাকে এনিটাইম আৰু নাকানে সি ল'ৰা দুটা বহুত মৰম কৰিলে আৰু ল'ব বিচাৰিলে আৰু লগে লগে গৈছে সি ভাল লাগে এনেকুৱা হ'লে এইটো আমাৰ সৰু ভণ্টি আমাৰ গোটেই বা ভনীকেইটাৰ ভিতৰত তাই সৰু যাওঁ দে ভাল পাবি দে বাই বাই এতিয়া বাই 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 মাহঁতৰ ঘৰ আহি পাই গ'লোঁ এতিয়া আমি বাইদেউহঁতৰ ঘৰত যাম ভণ্টিৰ পৰা আহিলোঁ মাহঁতৰ ঘৰত আছোঁ এতিয়া আমি গোটেইগিলা বাইদেউহঁতৰ যাম আজি ৰাতি ফুৰিছোঁ আমি দিনত নহয় আৰু ঘৰতো যাম ভাত খাই কেনে চলিৰ কাৰণে ব্ৰইলাৰ আব্বাই আনিছে ব্ৰইলাৰ ইহঁতৰ কাৰণে বাটে পাই আহি ভাত খাম দে আগা আহি লওক আমি বাইদেউ তাত যাই আছোঁ ৰাতি হৈছে এতিয়া অলপ পথাৰতো ঘৰ আমি যাম আৰু তথাপিতো আহিছোঁ যিহেতুকে আমি টচ মাৰি মাৰি গৈ আছোঁ বাইদেউহঁতৰ ঘৰত একেবাৰে দেখিছে না ৰাস্তাটো বেয়া ইহঁতৰ বহুত ৰাতি লাইনো নাই মানুহ নাই এইবিলাক পথাৰ গোটেই টচ মাৰি মাৰি আমি গৈ আছোঁ ভণ্টি মই বহুতখিনি জেগা আহিব লাগে মাহঁতৰ পৰাই খোজকাঢ়ি কিনে আৰু গোটেই পথাৰ টচ মাৰি দিছোঁ পথাৰৰ ফালে ধান খেতি এয়া দিছোঁ ধান এইবিলাক ধান গোটেই ধান খেতি চাইডে চাইডে ধান আৰু আমি টচ মাৰি মাৰি গৈ আছোঁ এতিয়া ৰাতিও হৈছে বহুত 7টামান বাজিছে বাইদেউ আহিছোঁ যাতে একবাৰ মাত দি যাম বাইদেউ ঘৰত ভিডিঅ' বনাম এতিয়া মই ৰাখিছোঁ গৈ আছোঁ টচ মাৰি মাৰি আপোনালোকে চাই থাকক ভিডিঅ'টো পাই গ'লোঁ মুস্তাক হুছেইন মুস্তাক হুছেইন বাইদেউ তাতে আছোঁ আমি অলপ সময় থাকি কিনে ঘৰত যাম আৰু কিমান লাও আছে দেখে না ৰাতি এতিয়া একো দেখাব নোৱাৰিলোঁ দিনত আহাল মই গোটেই দেখালোঁ হয় সেইবিলাক লাওবিলাক ধুনীয়াকৈ লাগি আছে তথাপিতো মই অলপ লাইটৰ পোহৰত দেখিছোঁ টচ মাৰি কিনে এইবিলাক গোটেই ঘৰৰে বস্তু তাই দিনত মই ধুনীয়াকৈ দেখালোঁ এতিয়া আৰু যিহেতুকে ৰাতি আহিছোঁ আৰু নৰা আৰু দেখাবা এইটো মই লৈ যাম পানীলাও লাগি আছে চিং দিনত হ'লে আমি গোটেই মই দেখালোঁ বহুত ভুল লাগি আছে চিং এইফালে দুটা আছে এই দুটা এইবিলাক লাগি আছে যোৱা বল এই সেইবিলাক কিমান লাগি আছে এইয়া একদম ওপৰত আছিল এই তাতে আছিল যিমানখিনি আমি দেখা পাওঁ ওচৰৰবিলাক আমি লৈছোঁ আৰু ছিঙি কিনে এনেকুৱা ভিডিঅ' মানুহ ভাল এইটো চিং সেইটো নহয় সেই মাজতটো চিং মাজতটো নাই একো খাম নাই এইটো মাজতটো তাৰে ওপৰত দি এটা আছে দে একো নাই লেবুৰ কাটা ছিঙিলোঁ এই ডাঙৰ
থৈ থাকচোন একেলগে বেঙেনা বেঙেনাকেইটা ল'লোঁ দিনত চাই চাই ল'ব পাৰিলোঁ এতিয়া আৰু ৰাতি আৰু যিহেতুকে আৰু টচ মাৰি মাৰি যিখিনি দেখা পাইছোঁ সেইখিনি লৈছোঁ আমি আৰু মাছত নেমু টেঙা নেমু ছিঙিছোঁ মালভোগ কল ধুনীয়াকৈ মই দেখাব পাৰিলোঁ হয় বাইদেউহঁতৰ ঘৰত অহাই নাছিলোঁ মই আৰু আহিছোঁ আৰু ৰাতি আহিলোঁ এতিয়া মই সেনেকৈ দেখাব নোৱাৰিলোঁ পুৰা কল বহুত কুঁহিয়াৰ আছে পুখুৰীৰ পাৰে পাৰে দেখাব নোৱাৰি আৰু আন্ধাৰো হৈছে আৰু যিহেতুকে ৰাতিও আহিছোঁ আমি এতিয়া ৰাতিৰে আৰু নাই দে মই কথা নিদিছোঁ ভৰাই লওঁ বাইদেউ ভৰাই দিয়ে আমি ল'লোঁ ভৰাই কেনে ঘৰত লৈ যাম জাতিলাও নেমু টেঙা বেঙেনা গোটেই ভৰাই দিছে এইয়া বাইদেউহঁতৰ এইয়া মুৰ্গীবিলাক তাৰ ঘৰতে কিমান মুৰ্গী আছে আৰু বহুত মুৰ্গী লৈও আছে আৰু দেখিছনে মুৰ্গীবিলাক বাল্টিঙতো মুৰ্গী লৈ আছে ডিঙি আছে ভিতৰত এই মুৰ্গীবিলাকে কেনেকৈ বহি বহি থৈ দিছে ইয়াতে চব দি থৈ দিছে চব কণী আছে ভিতৰত লৈ আছে বাইদেউৰ বহুত মুৰ্গী হাঁহ মুৰ্গী দেখিছানে তাতে দিছি বা এটা দুটা লৈ যাম মই বাবুহঁতৰ কাৰণে গোটাকেইটা লৈ যাম তোক নালগে দে কণীকেইটা মই লৈ যাওঁ দে কণীকেইটা হাঁহৰ কণী গোটেইকেইটা দিলে মোক এই বাইদেউহঁতৰ হাঁহৰ কণী দেখিছানে দি নেদা নেকি নেদা দে মই লৈ যাওঁ দে বাবুহঁতৰ কাৰণে সিহঁতক দিব পাৰিম দিবি দে এটা লোকেল মুৰ্গীৰ কণী এটা লৈ ওলালোঁ আৰু দিনত আহলি বহুত ল'ব পাৰিলোঁ ৰাতি এতিয়া ভয়ো লাগে যাব আৰু সেইকাৰণে সাপ চাপো থাকিব পাৰে ভয় লাগে সেইবাৰ যিখিনি আমি দেখা পাইছোঁ সেইখিনি ল'লোঁ মনা পূৰা ভৰি গ'ল আৰু তাই গমো নাপায় মই আহিম বুলি কেনে ইমান দীঘল দীঘল পকলি এটা মোক লগি থৈ দিবি ডাঙৰ চাই দুটা থবি আমি বাহিৰৰ পৰা আহি আছোঁ এতিয়া ঘৰত গৈ আছোঁ মাহঁতৰ তাতে আৰু ভিডিঅ' কৰা নহ'ল আৰু ভণ্টিক আমি ঘৰত নমাই দিলোঁ আৰু আমি এতিয়া ঘৰত গৈ আছোঁ ঘৰ আহি পাই গ'লোঁ আৰু খাই আহিছোঁ আমি ভাত এতিয়া আৰু ভাত খাব লাগে ৰাতিও হৈছে বহুত 10টাই বাজিছে এতিয়া কাপোৰ খুলি ফ্ৰেছ হ'লোঁ আৰু ভিডিঅ' যিখিনি আছিল আপোনালোকে ভিডিঅ' চাই ভাল পাই লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বাই বাই